নমস্কাৰ। বহুদিন ভিডিঅ' দিয়া নাছিলোঁ আপোনালোকৰ মাজত। আজি বৰ্তমান যিহেতু ৰাসৰ বতৰ, গতিকে কালি ৰাস চাব গ'লোঁ আৰু ৰাসৰ এটা বিৰাট ডাঙৰ ঘটনা হ'ল মোৰ লগত। সেই ঘটনাটো বুলি একেলগে কওঁ আৰু এটা ভিডিঅ' বনাই দিওঁ। তাৰমানে কালি ৰাস চাব গ'লোঁ, তাৰপিছত ৰাসকে মানে য'ত হৈ মানে আমাৰ পৰা গ'লি মানে হাইৱেটো পাৰ হ'ব লাগে। তাতে মানে হাইৱেটো পাৰ হ'ব ৰখি আছোঁ। বহুত গাড়ী অহা যোৱা কৰিছে, সেইকাৰণে পাৰ হ'ব পৰা নাই, অলপ ৰখিলোঁ। ৰখোঁতে কাষত তাৰমানে বুঢ়ী আইতা এটাই ৰাস্তাটো পাৰ হ'ব ৰখি আছে। তাৰপিছত মই ভাবিলোঁ যিহেতু বুঢ়ী মানুহ পাৰ হ'ব পৰা নাই, গতিকে মই হাতত ধৰি পাৰ কৰি দিওঁ। পাৰ কৰি দিলোঁ, ৰাস চাক চালোঁ, ৰাতি ঘৰত আহিলোঁ, বাগাত দিলোঁ। তাৰপিছত মানে পুৱা মোৰ লগৰ এটাই ফোন কৰিছে, ফোন কৰোঁতে মই সাৰি পালোঁ। সি মোক ফোন কৰি ক'লাক যে এই ফেচবুকত কিবা এটা দিছোঁ চাওঁচোন, শ্বেয়াৰ কৰিছোঁ। মানে মই মানে এনে সচৰাচৰ ফেচবুকত কোনোবাই কিবা শ্বেয়াৰ কৰিলে মই নাচাওঁ, সেইকাৰণে ফোন কৰি কৈছে। তাৰপিছত মই চাওঁ যিটো গাইছ কালি ৰাতিৰ ঘটনাটো কোনোবা এটা ফেচবুকত দিছে, দি কিনে কেপশ্যনত কি লিখিছে জানা? প্ৰেমে নামানে বয়সৰ সীমা, প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা। टूटा टूटा एक परिंदा ऐसे टूट